Guys, welcome back to my YouTube channel JUNAKI vlogs. Guys, আপোনালোকক আজি মোৰ বাইকখন দেখাম আৰু বাইকখনৰ বিষয়ে কেইবাটাও কথা কম। তো গাইজ আপোনালোকৰ মোৰ ফ্যামিলি, তো সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ ওচৰত মই এই কথাষাৰ শ্বেয়াৰ কৰোঁ। আৰু গাইজ আপোনালোকেও চাওক আৰু আপোনালোকেও মোক অলপ ডিসিশন দিয়ক, আপোনালোকেও কমেণ্ট কৰি মতামত দিয়ক। তো গাইজ দেৰি নকৰি বলক আপোনালোকক এতিয়া বাইকখন দেখাওঁ আৰু মোৰ যি কথা আছে আপোনালোকক কওঁ। আপোনালোকে এতিয়া কওক, তাৰপিছত মই কিবা এটা ডিসিশন ল'ম। তো গাইজ এতিয়া বলক মোৰ বাইকখন দেখাওঁ আপোনালোকক। তো বাইকখন দেখাই তাৰপিছত মই আপোনালোকক কৈ আছোঁ এতিয়া বাইকখনৰ বিষয়ে। তো গাইজ এইখনে মোৰ বাইক, আগৰ ভিডিঅ'বোৰত দেখা পাইছে। তো এইখনে মোৰ বাইক গাইজ। তো এই বাইকখন মই ভাবিছোঁ বিক্ৰী কৰি। তো গাইজ বাইকখন পুৰা একফালৰ পৰা মই গোটেই বাইকখন দেখাই আছোঁ আপোনালোকক। বাইকখন চাওক, যেনেকুৱা বাইক তেনেকুৱাই আছে, অকল খালি ইয়াতে অলপ দাগ বহিছে, বাকী ক'তো একো হোৱা নাই। আৰু চেফগাৰ্ডত অলপ মাৰ খাইছে, গাড়ীটো পৰি গৈছিল, পৰি যাওঁতে এনেকুৱা মাৰ খাইছে, বাকী একো হোৱা নাই। আৰু আপোনাৰ এইটো কিলোমিটাৰ চলিছে আপোনাৰ মোটামুটি 21,312 কিলোমিটাৰ টোটেল ৰান হৈছে। তো গাইজ বাইকখন লৈছিলোঁ মই 2019ত মই বাইকখন লৈছিলোঁ 2019ত। তো 2019ত লোৱা হিচাপত মই বেছি বাইকখন চলা নাই, তথাপিও 21,312 কিলোমিটাৰ হৈছে টোটেল। তো গাইজ এতিয়া ভাবি আছোঁ মই কি মানে গাইজ তাৰ আগতে মই আপোনালোকক বাইকৰ চাউণ্ডটো শুনাই দি আছোঁ। তো বাইকৰ চাউণ্ডটো চাই লওক গাইজ। গিয়াৰ আছে, গিয়াৰটো মই নিউট্ৰেল কৰি লওঁ। তো গাইজ আপোনালোকক মই বাইকখনৰ চাউণ্ডটো শুনাই দি আছোঁ। তো এতিয়াও বাইকখনৰ চাউণ্ডটো পুৰা ধুনীয়াই আছে, বাইকখনৰ চাউণ্ডটো এতিয়াও ভাল আছে। তো মই বিক্ৰী কৰিম বুলি ভাবিছোঁ এই কাৰণতে, মানে এখন বাইক আজি 3-4 বছৰমান চলা হৈ গ'ল। তো ভাবিছোঁ বেলেগ এখন বাইক লওঁ। তো বেলেগ এখন বাইক ল'ম বুলি ভাবিছোঁ। তো কি বাইক ল'ম গাইজ আপোনালোকে কমেণ্ট কৰি মতামত দিয়ক। তো মই দুটা বাইকৰ কথা ভাবিছোঁ, এটা হ'ল KTM ডিউক 250 আৰু এটা হ'ল MT50। তো গাইজ এই দুটাৰ মাজত কোনটো বাইক ল'ম সেইটো আপোনালোকে কমেণ্ট কৰি মতামত দিয়ক। তো সেইখন বাইকে মই ল'ম আৰু আপোনালোকে যোনখন বাইক খোজে সেইখন বাইকেহে মই ল'ম। তো গাইজ আজি কথা এইখিনি আছিল। তো বলক গাইজ এতিয়া ঘৰলৈ যাওঁ আৰু ব্লগটো চাই থাকক। আৰু গাইজ এইখিনিতে আৰু এটা কথা কওঁ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক গাইজ। আপোনালোকৰ কাৰণে মই এনেকুৱা ব্লগ ভিডিঅ' ডেইলি মই লৈ আহোঁ। তো আপোনালোকে ভিডিঅ'বোৰ চাব আৰু আপোনালোকে মৰম আশীৰ্বাদত যাতে মই আগুৱাই যাব পাৰোঁ বেলেগ ভিডিঅ'টো চাই থাকক গাইজ। এতিয়া মই ডাইৰেক্ট ঘৰত যাই আছোঁ। তো গাইজ আপোনালোকে কমেণ্ট কৰিব কোনটো বাইক ল'ম মই। তো আপোনালোকৰ ডিচিশ্যন হ'ব আৰু আপোনালোকে যোনটো খোজে সেইটো বাইকেই মই পাৰচেছ কৰিম। তো গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব। আপোনালোকৰ কাৰণে মই এনেকুৱা ভিডিঅ' ডেইলি লৈ আহোঁ। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।